বিগ ব্ৰাদাৰ হ'ম বুলি কৈছে বিজেপিয়ে। কোনে? বিজেপি কৈছে আমি বিগ ব্ৰাদাৰ হ'ম। মই ক'ত সৰু আছে মই মুখ্যমন্ত্ৰী 1 নম্বৰ ষ্টাৰ কেম্পেইন আপুনি 2 নম্বৰ। মই 2 নম্বৰ। প্ৰমোদ বড়ো কি হ'ব চাই? প্ৰমোদ বড়ো নাম্বাৰেই নাই তাৰ। প্ৰমোদ বড়ো 0। প্ৰমোদ বড়ো 0। ইয়াৰ কথা সুধি লাভ নাই। BTC ইলেকশ্যনৰ ক্ষেত্ৰত বিজেপিয়ে BPFৰ নেক্সটতে বিজেপি আছে ছেকেণ্ড পজিশ্যন। UPPL নাই। ABSU অফিচৰ পৰাইতো BTC চলাই আছে। জাম্বা এইবিলাক কি ডাঙৰ নতুন নিশ্চয় হৈ গ'ল। ABSU UPPL ABSU এই Vcdcটো কিবা মূৰ্তি নহয়, কিবা বালু ফাটো নহয়, উঠাই পেলাই ক'ৰবাত পেলাই দিয়া বস্তু। মুঠতে আমাৰ BPF দলৰ পজিশ্যন খুব ভাল। মুঠতে একদম পজিটিভলি গৈ আছোঁ আজিলৈকে। মুঠতে ইলেকশ্যন দিনলৈকে আমাৰ BPF দলৰ আজিৰ যিটো ষ্ট্ৰেংথ, আজিৰ যিটো পজিশ্যন এইটো থাকিব। আৰু আমি মুঠতে আমি যিটো ভাবিছোঁ ইয়াতকৈ বেছি চিট আমি পাম। এবছলিউট মেজৰিটিটো এটা মই কৈছোঁ এবছলিউট বা কি এইবিলাক কোৱা নাই। মই যিটো ভাবিছোঁ BPF দলে যিটো ভাবিছোঁ ইয়াতকৈ বেছি পাব। কিমান মান তথাপি কিমান মান? এইটো মই নকওঁ, কোৱাটো দিগদাৰ হয়। সমৰ্থন জনাইছে UPPLক কি ক'ব? ABSU UPPL একে বস্তু। এইবিলাক কি নতুন কথা মোৰ কাৰণে? এইটো আপুনি দেখাই দিয়কচোন UPPL অফিচ ক'ত আছে? ABSU অফিচৰ পৰাইতো BTC চলাই আছে। জাম্বা এইবিলাক কি ডাঙৰ নতুন নিশ্চয় হৈ গ'ল। ABSU UPPL ABSU। প্ৰমোদ বড়োৱে কৈছে যে আপুনি চৰকাৰ গঠন কৰিবই নোৱাৰে বুলি বিটিআৰত। এইটোতো প্ৰমোদ বড়োৰ কথা, ৰাইজক সোধক। বিশ্বজিৎ দৈমাৰী কৈছে আপোনালোকৰ একালৰ সতীৰ্থ যে এইবাৰ বিজেপিয়ে চৰকাৰ কৰিব, তেওঁ CM হ'ব। এইবিলাক মই একো কাউণ্টাৰ নিদিম। বিজেপিয়েও ক'ব নিজে চৰকাৰ কৰিম, কংগ্ৰেছেও ক'ব নিজে চৰকাৰ কৰিম, UPPLও ক'ব নিজে চৰকাৰ কৰিম। আমিওতো কৈ আছে BPFে আমি চৰকাৰ কৰিম। আৰু আমি পাব্লিক অপিনিয়ন সেইটো লৈহে কৈ আছোঁ যে BPFে চৰকাৰ গঠন কৰিব বাছ। আপুনি আজি আৰু এটা কথা কৈছে যে 26 তাৰিখে ফলাফল দিব, পিছদিনাখনে কেবিনেট পাতিব, মানে পূজাৰ আগতে আপোনালোকে পৰিষদ গঠন কৰি দিব নেকি? পূজাৰ আগত, পূজাৰ কাৰণে পূজাটো 28 তাৰিখত যদি হয় তেতিয়াহ'লে 26 তাৰিখৰ ৰিজাল্ট 27তে আমি ঠিক কৰিব পাৰে। যদিও পূজাৰ কাৰণে কিবা অসুবিধা আছে অফিচ 3-4 দিন পিছত আমি বনাম। কথা এইটো একাই। ছাৰ আজি বিজেপি মেনিফেষ্টোত এটা কথা কৈছে যে BTCত VCDC বিলাকত বহুত দুৰ্নীতি, গতিকে এইবাৰ VCDC উঠাই দিব তেওঁলোকে। মুখ্যমন্ত্ৰী প্ৰচাৰ সভাটো কৈছে এই VCDCটো কিবা মূৰ্তি নহয়, কিবা বালু ফাটো নহয়, উঠাই পেলাই ক'ৰবাত পেলাই দিয়া বস্তু। এইটো এটা ছিষ্টেম। ময়োতো ক'ব পাৰে, এইবাৰ চৰকাৰ আহিলে মই পঞ্চায়তটো উঠাই দিম। এইটো পঞ্চায়তটো উঠাব পাৰে আপুনি। এইবিলাক নহয় এইবিলাক ৰাজনীতিত ক'ব পাৰে চব কথা। এইবিলাক কি ডাঙৰ এজন কথা? মুখ্যমন্ত্ৰীয়ে কৈছে এটা সাংবিধানিক পদ VCDC প্ৰতিখন 6 শিডিউল এৰিয়াতে VCDC আছে তাত, গতিকে এনেকুৱা কথাবিলাক কৈ পেলাই মানে ৰাজ্যক বিভ্ৰান্ত কৰিছে নেকি? নাই একো নহয়। এইবিলাক নিজকে জিকাবৰ কাৰণে বিজেপিৰ কথা ক'ব। কথা সেইটোৱে। কংগ্ৰেছৰ নিয়মবাদী মানে নিজকে জিকাবৰ কাৰণে বহুত কথা প্ৰচাৰ কৰিব। UPPLও কৰিছে, বিজেপিও কৰিছে, কংগ্ৰেছেও কৰিছে। এইটো কৈছে বুলি কিবা ইফেক্ট হ'ব BTC নিৰ্বাচনত বা BPFক কিবা ইফেক্ট কৰিব পাৰিব সেইটো নহয়। ডিপ্ৰাইভ নহয়। আৰু যিখিনি কমন ইছ্যু সেইটো আমি হাইলাইট কৰিছোঁ। সেইটো হ'ল যেনিবা মাটিৰ পট্টা, সেইটো চব জাতি জনগোষ্ঠীৰ কাৰণে এটা ইছ্যু হৈ গ'ল। সেইটোকে আমি 1 নম্বৰ প্ৰায়ৰিটি হিচাপে কাম কৰিম বুলি আমি প্ৰকাশ কৰিছোঁ। কথা সেইটোৱে। আৰু ছেকেণ্ড হ'ল নিবনুৱা ল'ৰা ছোৱালীসকলক কেনেকৈ আমি সংস্থাপন কৰিম সেইবিলাক গোটেই কথা। আৰু যেনিবা আপুনি সকলো ধৰ্মীয় লোকসকলক আমি কেনেকৈ সহায় কৰিম, তাৰমানে যেনিবা আমি কৈছোঁ যে ইছলাম ধৰ্মীয়সকলক আমি কেনেকৈ সহায় কৰিম, বা হিন্দু ধৰ্মীয়সকলক আমি কেনেকৈ সহায় কৰিম, খ্ৰীষ্টান ধৰ্মীয়সকলক কেনেকৈ সহায় কৰিব। মুঠতে গোটেই জাতি জনগোষ্ঠী যিসকল BTCত বসবাস কৰি আছে ইহঁতে যাতে ডিপ্ৰাইভ নহয়, এইটো সামৰি লৈ আমি মেনিফেষ্টো বনাইছোঁ। 10টা দিন আছে ভোটলৈ, আপুনি বিভিন্ন ঠাইত আপুনি কৈছে যে মুখ্যমন্ত্ৰী 1 নম্বৰ ষ্টাৰ কেম্পেইন আপুনি 2 নম্বৰ। মই 2 নম্বৰ। প্ৰমোদ বড়ো কি হ'ব চাই? প্ৰমোদ বড়ো নাম্বাৰেই নাই তাৰ। কিমান বেকফুটত যোৱা বুলি ভাবে আজিৰ তাৰিখত? প্ৰমোদ বড়ো কিমান বেকফুটত গৈছে বুলি ভাবে আপুনি? প্ৰমোদ বড়ো 0। ইয়াৰ কথা সুধি লাভ নাই। বিজেপি কি বুলি? বিজেপিয়ে কিন্তু আজিৰ দিনত
আমি যিটো ফিল্ডত পাইছোঁ বিজেপি BTC ইলেকশ্যনৰ ক্ষেত্ৰত বিজেপিয়ে BPFৰ নেক্সটতে বিজেপি আছে ছেকেণ্ড পজিশ্যন UPPL নাই লাষ্ট বিগ ব্ৰাদাৰ হ'ম বুলি কৈছে বিজেপিয়ে কোনে বিজেপি কৈছে আমি বিগ ব্ৰাদাৰ হ'ম মই ক'ত সৰু আছে মই